Hello everyone, সকলোকে ওয়েলকাম জানাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ ডিই আন্ডাৰত যি ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে এলপি আৰু ইউপি টিচাৰৰ কাৰণে ইতিমধ্যে আমাৰ 5500 পোষ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে আৰু হয়তো খুব সোনকালে ফাইনেল মেৰিট লিষ্ট ওলাব। কিন্তু আমাৰ জানুৱাৰী মাহত 2929 এলপি স্কুলৰ ভেকেন্সিৰ কাৰণে আৰু 1600 আপাৰ প্ৰাইমাৰী ভেকেন্সি এডভাৰটাইজ হৈছিল। কিন্তু এই ভেকেন্সিখিনিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়ালৈকে হোৱা নাই বা ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব এই সম্পৰ্কীয় কোনো ধৰণৰ ইনফৰমেশ্যনো তেনেকৈ অহা নাই। কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ পৰা কিছুদিন আগত ফেচবুক লাইভ যোগে এই 4500 ভেকেন্সিৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন বা 4500 ৰিক্ৰুটমেণ্ট প্ৰচেছত কি হ'ব এই সম্পৰ্কত তেখেতে কিছু মন্তব্য ৰাখিছিল। তো সেইখিনি আজিৰ এই ভিডিঅ'টিত শ্বেয়াৰ কৰিব ওলাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো আহক এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে সেইখিনি আমি চাওঁ। আমাৰ আকাংক্ষিত লক্ষ্য যি আমি সন্মুখত ৰাখিছিলোঁ সেই পথেৰে আমি কাম কৰি গৈ থাকিম। নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। আজি যিসকলে পুলিচত চাকৰি পাওক মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। প্ৰাথমিক শিক্ষাৰো 5000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকী থকা 4000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা